তো 11ত কি কোৱা আছে তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটা উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখা এতিয়া চোৱা এ নম্বৰত দিয়া আছে ইয়াত দিয়া আছে 3 টু দা পাৱাৰ -3 ৰ মান কিমান হ'ব 3 টু দা পাৱাৰ -3 ৰ মান কিমান হ'ব এয়া চোৱা 3 টু দা পাৱাৰ -3 ৰ মান আমাক লাগে এনেকুৱা এটা আমি কি কৰিছো ফৰ্মুলাটা পাইছিলো a টু দা পাৱাৰ -n কি আছিলে 1/a টু দা পাৱাৰ n তো 3 টু দা পাৱাৰ -3 আছে তো -3 আছে কি হ'ব 1/3 কিউব হৈ যাব তো এটো অপচন আছে 3 নম্বৰত বি এর অপশনত কি কোৱা আছে যে 2/3 হোল স্কয়াৰৰ মান হ'ব 2/3 হোল স্কয়াৰৰ মান তো মাইনাস থাকিলে এটো হলো হয় তো এটো নহব 3 বাই এতিয়া চোৱা এনেকুৱা এটা পাইছিলো যে a বাই b মাইনাস সাপোজ কৰা n ইজ ইকুয়াল টু b বাই a হোল টু দা পাৱাৰ n এনেকুৱা পাইছিলো তো এই মতে কিমান দিয়া আছে চোৱা 2/3 এটো উল্টাটো দিয়া আছে স্কয়ার দিয়া আছে তো ইয়াৰ উল্টাটো কি হৈ যাব 3/2 ইয়াতে কি হৈ যাব মাইনাস হৈ যাব তো অপশনটো কত আছে 3/2 মাইনাস আছে এটো অপশন সি দিয়া আছে -2/3 হোল টু দা পাৱাৰ 4 2/3 হোল টু দা সাপোজ কৰা a বাই b হোল টু দা পাৱাৰ n দিয়া আছে যদি n টো কি হয় ইভেন নাম্বার হয় ইয়াৰ আগৰ যেটো মাইনাস হয় এটো কি হ'ব সদায় প্লাস হ'ব ইয়াৰ চোৱা 4 আছে তো 4 বাৰ যদি আমি মাইনাস ইনটু কৰো তো কি হৈ যাব প্লাস হৈ যাব তো ইয়াত মাইনাসৰ কোনো ভ্যালু নাই এতিয়া বুজিছে 2/3 হোল টু দা পাৱাৰ 4 ৰ মান লাগে আমাক এতিয়া 4 কি কৰে এতিয়া চোৱা 2/3 মাইনাস আছে 4 তো মাইনাস এটো নাকাটে কারণ 4 বাৰ যেতিয়া মাইনাস ইনটু কৰিম তো প্লাস হৈ যাব তো 2 4 বাৰ ইনটু কৰিলে 16 হয় 3 4 বাৰ ইনটু কৰিলে কিমান হয় 81 হয় এটো অপশন কত আছে এটো হ'ব অপশন এটো অপশনটা কোন যাবা তাৰ পিছত 0.00064 ইয়াৰ প্ৰামাণিক ৰূপটো লাগে তো প্ৰামাণিক ৰূপ আমি কি কৈছিলো যে সংখ্যাৰ এক ঘৰত থাকিব তো ইয়াৰ চোৱা ইয়াতে দুটা ঘৰ আছে এটো নহবই ইয়াতে 64 আছে এটো নহব কাৰণ 6 পয়েন্টৰ পৰা স্টাৰ্ট হ'ব এতিয়া চোৱা দশমিকতকে সৰু এটা সংখ্যা আছে মানে 1 তকৈ সৰু আছে এটো চোৱা 1 তকৈ ডাঙৰ সংখ্যা হয় নহলে আমি ইয়াৰ মান এনেকৈ ওলাব পাৰি তো 0.00064 এটো যদি আমি দশমিক উঠাই দিও তো কেনেকৈ লিখিম দশমিকৰ ঠাইত এটা 1 দিম ইয়াৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 5 6 1 2 3 4 5 6 ছয়টা শূন্য দিলো এতিয়া এইখিনি দশমিক উঠি গল কি থাকিল ওপৰত 64 এতিয়া 64 ৰ আমাৰ এক ঘৰ ইফালে দশমিক লাগে তো ইয়াতে আমি যদি এক ঘৰ 6.4 কৰো তেতিয়ালে ইয়াত 10 দিব লাগিব তো ইয়াতে কিমান হৈ গল ইয়াতে 6টাই থাকিব 6টাৰ এটা ক্যান্সেল হল তো কিমান থাকিলে 6.4 বাই 10 টু দা পাৱাৰ 5 হৈ গল কাৰণ 5টা শূন্য থাকিল তো 10 টু দা পাৱাৰ 5 এটো কি আছে তলত আছে প্লাস আছে ওপৰত গলে কি যাব এটো মাইনাস হতে যাব ইনটু 10 টু দা পাৱাৰ -5 তো এটো কোনটো আছে অপশনটো কোনটো অপশন 4 তাৰ পিছত আছে 2.03 into আচ্ছা 2.03 into 10 to the power -5 তো এটোৰ মান কেনে গলম সপোজ 2.03 -5 মানে 10 to the power -5 মানে কি হ'ব এটো তলত আহিব এটো 5টা শূন্য তলত থকা আহিব এটা সব 5টা শূন্য যদি তলত থকা আহে তো দশমিক 5 ঘৰি ফলা আহিব তো এটা 2 আছে আৰু আগত কেটা শূন্য বহিব 4টা আৰু 4টা শূন্য বহিল 203 ইয়াতে দশমিক হল সব 2 ক লৈ 1 2 3 4 5 5 ঘৰি ফলা আহিলে তো অপশন কোনটো হৈ আছে ইয়াতে কেটা আছে 1 2 3 4 তো ইয়াতে 4টা আছে তো অপশন কি যাব এটোৱে কারেক্ট হৈ যাব